এতিয়া মই খুলি চাম দেই বহুদিনৰ পৰা এখন ড্ৰোন ল'ম বুলি ভাবি আছিলোঁ অৱশেষত আজি মোৰ সপোনটো পূৰা হৈ গ'ল এখন এপ ইউজাৰ মেনুৱেল হয় আৰু এখন ইনষ্ট্ৰাকচন মেনুৱেল আৰু এখন ড্ৰোন এইটো ৰিমোট হয় ড্ৰোনখনৰ এখন ড্ৰোন হয় এইটা এক্সট্ৰাকে দিছে এটা আছে প্রপেলার গার্ড এখন মোৰ ড্ৰোন হৈ গ'ল ইমান ধুনীয়া ড্ৰোনখন এইটো বেটাৰী হয় ইয়াতে টিপি কেনে এনেকৈ বেটাৰীটো উলিয়ালে হ'ল আৰু এইটো কেমেৰাটো হয় বিৰাট মৰম লাগিছে অকণমানি ড্ৰোনখন এইটো ড্ৰোনখনৰ ছুইচ হয় এইটো মই এটা টিপি আছোঁ ড্ৰোনখন ষ্টাৰ্ট হৈ গৈছে এতিয়া লাইট জ্বলিছে বিৰাট মৰম লাগিছে লাইট জ্বলিছে একদম পুৰা মৰম লাগিছে ড্ৰোনখন এতিয়া মই অফ কৰি দিছোঁ ছুইচটো বন্ধ হৈ গৈছে এইকেইটা প্ৰপেলাৰ গাৰ্ড হয় এইকেইটা মই এতিয়া লগাম ড্ৰোনখনত ৰেডি হৈ গ'ল মোৰ ড্ৰোনখন এতিয়া এইটো ৰিমোট হয় এইকেইডাল এণ্টেনাৰ ইয়াতে মোবাইলটো থ'ব পাৰি আপোনালোকে প্ৰথমতে মোবাইলেৰে কিউআৰ কোডটো স্কেন কৰি এপটো ডাউনলোড কৰিব লাগিব এতিয়া আমি ড্ৰোনখন জাস্ট ট্ৰায়েল কৰি চাম ইয়াতে নুৰাও আমি ভিতৰত বাহিৰতে উৰিয়াম এটা ঠিকে আছে নাই জাস্ট ট্ৰাই কৰি চাম এৰা ড্ৰোনখনৰ সুইচটো অন কৰি দিলো লাইট জ্বলি গ'ল না এটা ৰিমোটৰ এটো বাটন অন কৰি দিম ৰিমোটটো অন হৈ যাব এতিয়া এটো সুইচ আছে যে এটো প্ৰথমতে ওপৰৰ ফালে দি দিম এনেকে নেক্সট আকৌ এনেকে পিছৰ ফালে এবাৰ দিম আকৌ এবাৰ ওপৰৰ ফালে দিম স্টাৰ্ট হৈ গ'ল এতিয়া আমি বাহিৰত গৈ ড্ৰোনখন ট্ৰাই কৰিম